নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসম জ্ঞানলৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টিত পৃথিৱীত বিভিন্ন সময়ত ঘটা চকু কপালত উঠোৱা 4টা ঘটনাৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টিত আপুনি হয়তো ঘটনাবোৰ চাই আচৰিত হৈ যাব পাৰে। তেতিয়াহ'লে বলক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। নাম্বাৰ 4, ডেড চি। এই দুনিয়াত এনেকুৱা বস্তু আছে যাৰ বিষয়ে মানুহে নাজানে। তেনেকুৱা আজি মই এনেকুৱা এখন সাগৰৰ বিষয়ে ক'বলৈ গৈ আছোঁ, আৰু যদি আপুনি সাঁতুৰিবও নোৱাৰে তেতিয়াহ'লে কোনো কথা নাই, কিয়নো ইয়াত কোনো ব্যক্তি ডুবিব বিচাৰিলেও ডুবিব নোৱাৰে। আচলতে দুনিয়াখনত এনেকুৱা এখন সাগৰ আছে যি ডেড চি অৰ্থাৎ মৃত সাগৰ নামেৰে বিখ্যাত। এই সমুদ্ৰ জৰ্ডন আৰু ইজৰাইলৰ মাজত অৱস্থিত। এতিয়া আপুনি ভাবিছে যে এইটো কেনেদৰে সম্ভৱ। আচলতে এই সাগৰখনক নিমখীয়া সাগৰ বুলিও কোৱা হয়। ইয়াৰ পানীত নিমখৰ মাত্ৰা ইমান বেছি যে ইয়াত কোনো ব্যক্তি নুডুবে। ইয়াৰ পানী বাকী সমুদ্ৰৰ পানীতকৈ বহুত কাঢ়া হয়, যাৰ বাবে ইয়াৰ চাৰিওফালে কোনো ধৰণৰ গছ গছনি আৰু জীৱ জন্তু দেখা নাযায়। এই সাগৰৰ পানী বহুতো কাঢ়া হোৱা বাবে বহুতো গভীৰ হয়, যাৰ বাবে ইয়াৰ পানী ওপৰৰ পৰা তললৈ বাঢ়ে, যাৰ বাবে এই সাগৰখনক উচ্চ ঘনত্বকলৈও জনা যায়। সেয়ে এই সাগৰত কোনো ব্যক্তি ডুবা অসম্ভৱ। শ্বাসজনিত আৰু বহুতো ৰোগৰ নিৰাময় ৰূপে এই ডেড চি বহুত বিখ্যাত। নম্বৰ 3, আগ্নেয়গিৰি বিস্ফোৰণ। পৃথিৱীৰ সকলোতকৈ ভয়ানক প্ৰাকৃতিক ঘটনাৰ ভিতৰত ই এটা হয়। আগ্নেয়গিৰি বিস্ফোৰণৰ সময়ত ইয়াৰ গতি আৰু মাত্ৰা কিমান হয় ইয়াৰ কল্পনা কৰিব নোৱাৰি। ই ইমান বেছি শক্তিশালী হয় যে ই কোনো এখন ডাঙৰ চহৰ ধ্বংস কৰিব পাৰে। সেয়ে সাগৰত হোৱা আগ্নেয়গিৰি বিস্ফোৰণে এটা আইলেণ্ড পৰ্যন্ত বনাব পাৰে। 2018 বৰ্ষত গুৱাটেমালাত হোৱা বিস্ফোৰণৰ ধোঁৱা দেখি আপুনি ভাবিব পাৰে যে ইয়াত যেতিয়া জলমুখী বিস্ফোৰিত হৈছিল তো স্থানডোখৰ কিমান ভয়ানক আছিল। ই কাষৰীয়া গাঁও সম্পূৰ্ণ ধ্বংস কৰি দিছিল। প্ৰায় 200 মানুহৰ জান গৈছিল। জানি আচৰিত লাগিব যে এইটো বিস্ফোৰণৰ পাছত ইয়াত জুই লেলিখা আৰু ধোঁৱা 4000 মিটাৰ ওপৰলৈ গৈছিল। নম্বৰ 2, স্পিনিং আইচ ডিস্ক। এইটো এটা এনেকুৱা প্ৰাকৃতিক ঘটনা যে যাৰ বিষয়ে বৈজ্ঞানিকৰ হাতত কেৱল সিদ্ধান্তহে আছে, যদিও এই ঘটনাটো সম্পূৰ্ণ বুজা নাছিল। পৃথিৱীৰ বৰ্তমানলৈ বহুতো ঠাইত এইটো ৰহস্যময় আইচ ডিস্ক দেখিবলৈ পোৱা যায়। এই আইচ ডিস্ক মুখ্যতঃ নদীৰ পানীত দেখিবলৈ পোৱা যায় আৰু এক ঠাইতে লাহে লাহে ঘূৰিবলৈ লয়। এইটো ঘূৰাৰ আঁৰৰ কথা আলোচনা কৰোঁতে বৈজ্ঞানিকসকলে কৈছিল যে আইচ ডিস্ক উষ্ণতাৰ সলনি আৰু নদীৰ ধাৰাৰ সহায়ত ঘূৰি থাকে। বৈজ্ঞানিকে এইটো কৈছে যে নদীৰ ধাৰাই এনেকুৱা ডিস্ক আৰম্ভণিতে বনোৱাত সহায় কৰে, কিন্তু এইটো উষ্ণতাৰ পৰিৱৰ্তন হয় যিয়ে ইয়াক ঘূৰায়। গৰম পানী ঠাণ্ডা পানীৰ তুলনাত কম ঘন হয়, সেইকাৰণে যেতিয়া বৰফ গলে আৰু ডুব যায়, এই ডিস্কৰ তলত এটা ভৰ বনায় যাৰ দ্বাৰা ই ঘূৰে। সকলোতকৈ ডাঙৰ আইচ ডিস্কৰ কথা ক'লে এটা হ'ল 2019 বৰ্ষত হোৱা, যিটো 300 ফুট উচ্চ আছিল, যিটো দেখিবলৈ এনেকুৱা আছিল যদি মানুহ আমি সূৰ্য নদীলৈ নামি আহিল। নম্বৰ 1, হৰ্ছটেইল ফলছ। কেলিফৰ্ণিয়াৰ উস্মিটি নেশ্যনেল পাৰ্কত বনোৱা ঝৰ্ণা ঠাণ্ডাৰ সময়ত বৰফ গলাৰ কাৰণে কিছু মাহলৈ আৰম্ভ হয়, আৰু এই সময়ত এসপ্তাহলৈ এই ৱাটাৰফলৰ জুইৰ দৰে দেখিবলৈ পোৱা যায়। ইয়াৰ কাৰণ হ'ল সূৰ্যৰ ৰশ্মি। আচলতে সম্পূৰ্ণ বছৰটোত এসপ্তাহ সূৰ্যৰ ৰশ্মি ইমানেই ধুনীয়াকৈ ইয়াত পৰে যে নিজৰাটো সম্পূৰ্ণ জিলিকিব ধৰে, আৰু চালে এনেকুৱা লাগে যে এইটো পানীৰ কাৰণে ইয়াত জুই বৈ আছে। এই ধুনীয়া দৃশ্য ধৰি ৰাখিবলৈ প্ৰত্যেক বছৰে হাজাৰ হাজাৰ প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ আহে। তো বন্ধুসকল, আপোনালোকৰ এই 4টাৰ কোনটো বেছি আচৰিত লাগিল কমেণ্ট কৰিবচোন। ধন্যবাদ।